কেতিয়াও পাপ নহয়। যি জীৱন দিব নোৱাৰে সেইজনে মাৰিলেহে পাপ হ'ব। গতিকে কিন্তু লোক ৰক্ষাৰ কাৰণে কাম কৰিবলৈ এজন জ্ঞানী, এজন গুণী, এজন সমাজৰ পথ প্ৰদৰ্শক লোক ৰক্ষাৰ কাৰণে প্ৰতি পদে পদে চিন্তা কৰিব লাগিব। যে বগা চোলা পিন্ধি সমাজৰ বুকুৰ মাজলৈ ওলাই যোৱাজনে ইমান সাৱধান হ'ব লাগিব এই বগা চোলাটোত যেন কাহানিও দাগি নালাগে। এটা বুদ্ধক কৈছিলে। বুদ্ধই যেতিয়া পানী সৰোবৰত নামিবলৈ ওলাইছিল তেতিয়াই সেই অৰণ্য দেৱতাই কৈছিলে যে তুমি কাক সুধি এই সৰোবৰত নামিছা। বুদ্ধজনে যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে তেতিয়া সেই সৰোবৰত নামিবৰ প্ৰস্তুতি কৰোঁতে হৈছিলে তুমি কাক সুধি সৰোবৰত নামিবলৈ ওলাইছিলা। তেতিয়া পাৰ উঠি আহি পাৰত বহিলে আৰু এজন ভিৰ জাতীয় লোকে গোটেই সৰোবৰত সাঁতুৰি নাদুৰি গোটেই পদুম ফুলবোৰ নষ্ট কৰি দিলে। তেতিয়া সুধিছিলে যে হে অৰণ্য দেৱতা, মই মাত্ৰ নামিছিলোহে আৰু মোক তুমি বাৰণ কৰিলা আৰু এইজনে গোটেই সৰোবৰৰ পদুম ফুল তছ নছ কৰি দিলে, এতিয়া তুমি মনে মনে আছা কেলে? তেতিয়া সেই অৰণ্য দেৱতাই কৈছিল তুমি এখন সমাজ সংস্কাৰ কৰিবৰ কাৰণে আহিছা, তুমি এখন সমাজক ৰাস্তা দেখুৱাবলৈ আহিছা, তোমাৰ পাছত আছে এখন সমাজ তোমাক অনুকৰণ কৰি। গাহৰিৰ গাত কিমান মাটি আছে কোনেও নাচায়, কিন্তু তোমাৰ যদি এটি দাগ লাগে, তোমাৰ ভাৱনাত যদি কলুষিত থাকে, তোমাৰ অন্তৰ মনত যদি স্বাৰ্থৰ মলি থাকে, এটা জাতি, এটা সমাজ, এটা সংস্কৃতি ধ্বংস হৈ যাব। আৰু ঠিক সেইদৰে ৰোমহৰ্ষণ সূতৰ সেই সভাতো ঋষিসকলে কৈছিলে যে প্ৰভু আপোনাৰ পাপ নহ'লেও আপুনি কিন্তু পাপ খেদাবৰ কাৰণে তীৰ্থ ভ্ৰমণ কৰিব লাগিব। আৰু ভগৱানে কৃষ্ণই এই কথাটো কৈছিলে যে মোৰ কোনো কাম নাই লোক ৰক্ষাৰ কাৰণে, লোক নিৰ্মাণৰ কাৰণে, আনৰ কাৰণে মই কাম কৰিব লাগিব। মই যদি নিষ্কৰ্মা হৈ যাওঁ তেতিয়া মোৰ পাছত অহা সমাজখনো নিষ্কৰ্মা হৈ যাব। আৰু সেই ৰোমহৰ্ষণৰ কেন্দ্ৰ কৰি ৰোমহৰ্ষণৰ পুত্ৰ সূত আহিলে আৰু সেই নৈমিষা অৰণ্যত সূতে ভাগৱত ক'বলৈ সৌভাগ্য লাভ কৰিলে। কাৰণ যেতিয়া শাপগ্ৰস্ত পৰীক্ষিত মহাৰাজ 7 দিনৰ জীৱন লৈ সকলোতকৈ সমগ্ৰ মানৱ জাতিৰ এক বিশুদ্ধ প্ৰশ্ন লৈ মৰিবলৈ যোৱা মানুহে কি কৰা উচিত, এয়া প্ৰশ্ন, সমগ্ৰ মানৱ জাতিৰ প্ৰশ্ন। আৰু সেই মানৱ জাতিৰ প্ৰশ্ন সন্মুখত লৈ পৰীক্ষিত মহাৰাজ ওলাই গৈ গংগাৰ পাৰত বহি শুকদেৱক লগ পালে আৰু শুকদেৱক প্ৰশ্ন কৰিলে মৰিবলৈ যোৱা মানুহে কি কৰা উচিত। শুকদেৱে ক'লে যে এয়া সমগ্ৰ মানৱ জাতিৰ প্ৰশ্ন পৰীক্ষিত, কিন্তু কোনেও নকৰে এই প্ৰশ্নটো। 80 বছৰ বয়সতো ভোগ কৰিবলৈ বিচাৰে, ওলাই যোৱাৰ ৰাস্তা নিবিচাৰে। আৰু 90 বছৰ হোৱাৰ পাছতো যে মানুহ এই শৰীৰটো যে ক্ষণভংগুৰ, এই শৰীৰটো যে অস্থায়ী, আজি আছে কালি নাই, আৰু এই শৰীৰৰ চিন্তা কেতিয়াও নকৰে, মাত্ৰ জীয়াই থাকিব বিচাৰে। কিন্তু তুমি এজন একমাত্ৰ যে মৰিবলৈ যোৱা মানুহে কি কৰা উচিত, এই প্ৰশ্ন মৌলিক প্ৰশ্ন, সমগ্ৰ মানৱ জাতিৰ প্ৰশ্ন তুমি লৈ আহিলা। আৰু তোমাক মই সেই প্ৰশ্নৰ উত্তৰ দিম। এয়াই হ'ল ভাগৱত। অৰ্থাৎ যি কথা শুনিলে অমৃতত্ব পায়, যি কথা শুনিলে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা বাহিৰলৈ যাব পাৰে,
আত্মাই গৈ পৰমাত্মাৰ, জীৱনে গৈ মহাজীৱনৰ সান্নিধ্য লাভ কৰে। আৰু সেই ভাগৱত শ্ৰৱণ কৰিলে পৰীক্ষিত মহাৰাজে, বক্তা আছিলে সুখদেৱে, শ্ৰোতা আছিলে অসংখ্য, ৰজা মহাৰাজা ঋষি ব্ৰাহ্মণ সজ্জন চবে আছিলে। 7 দিন ভাগৱত শ্ৰৱণৰ পাছত পৰীক্ষিত মহাৰাজক সুধিলে সুখদেৱ প্ৰভুৱে, পৰীক্ষিত, তোমাক মই ভাগৱতৰ কথা কলো, এতিয়া তুমি কোৱা, এই গোটেই ভাগৱত শ্ৰৱণ কৰি তুমি কি পালা? তে ক'লে, এটাই পালো, এটা তথ্য কিয় কোটি কোটি তথ্যক আহিলেও মোৰ ভয় নাই, মই অভয় হৈ গলো। কাৰণ মই আগত দেহৰ মাজত আছিলো, দেহ সৰ্বস্ব আছিলো, বডি কনচিয়াছত আছিলো, আৰু এতিয়া মই ভাগৱত শ্ৰৱণ কৰি সোল কনচিয়াছলৈ গলো, আত্মা ভাৱনালৈ গলো, আৰু বুজি পালো, ন জয়তে ইন্দ্ৰিয়তে বা কদাচিৎ নাম ভূতা ভবিতা বা না ভূয়ঃ আজু নিত্য শাশ্বত পুরাণ অয়ম ন হন্যতে হন্যমানেশ্বরীয় না। আত্মার জন্ম নাই, আত্মার মৃত্যু নাই, আত্মা চিন্ময়, আত্মা পরমাত্মার দিব্য অংশ। আৰু সেই ভাগৱত শ্ৰৱণ কৰি পৰীক্ষিত কৰিলে, আৰু বহু দূৰত সুত বহি আছিলে, বহু দূৰত। সুখদেৱ প্ৰভুৱে মাতিলে, বহু দূৰৰ পৰা সুত অন্ত্যজ আছিলে, বহু দূৰৰ পৰা আগবাঢ়ি আহিলে, সুকৰ চৰণত দীঘল দি কৰিলে। তাৰ পাছত ক'লে, তুমি ভাগৱতৰ মহাৰথ, তুমি ভাগৱতৰ মহাপ্ৰেমৰ বীজ জগতৰ বুকুৰ মাজত সিঁচিবা, এয়াই হ'ল গুৰু কৃপা। ইমান সকলে ভাগৱত শুনিলে, কোনেও শুনিব নোৱাৰিলে, কোনেও শুনা নাপালে, আৰু এজনে পালে, সেইজন পৰীক্ষিত, আৰু এজনে লাভ কৰিলে বহুত দূৰত থাকি। তেতিয়াতো এই দুৰ্ভাগ যন্ত্ৰ একো নাছিলে। অৰ্থাৎ শ্ৰোতা আৰু বক্তাৰ হৃদয় যেতিয়া জোৰা খাই যাব, শ্ৰোতা আৰু বক্তাৰ যেতিয়া হৃদয় অভিন্ন হৈ যাব, আৰু তেতিয়াই সমস্ত বক্তাৰ কথা, সমস্ত গুৰুৰ কৃপা শিষ্যৰ হৃদয়ত বা শ্ৰোতাৰ হৃদয়ত যাব। ইয়াকে কৈছে শ্ৰুতি স্মৃতি। শ্ৰুতি মানে শুনি সমস্ত জ্ঞান লাভ কৰা, আৰু সেইটোৱে বেদ প্ৰথমতে বা এই জ্ঞানসমূহ শ্ৰুতি আছিলে। এটা শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পৰা ভক্তি। গুৰুজনাই শংকৰাচাৰ্যৰ পৰা, শংকৰাচাৰ্য, বল্লভাচাৰ্য, ৰামানুজাচাৰ্য, আমাৰ নিম্বিকাচাৰ্য, এই যিটো ধাৰা দেখিলে যে প্ৰতিটো ধাৰাৰ এটা এটা মতবাদ আছে, আৰু সেই মতবাদ বা বৰ আৰম্ভ হৈছে এজন এজন মানুহৰ পৰা। শংকৰাচাৰ্যৰ পৰা অদ্বৈতবাদ, ৰামানুজাচাৰ্যৰ পৰা দ্বৈতাদ্বৈতবাদ, নিম্বিকাৰ পৰা বিশিষ্ট অদ্বৈতবাদ। তেতিয়া দেখিলে এই ধাৰাবিলাক এজন এজন মানুহৰ যিবিলাক মতবাদ, সেই কালৰ কোনো হেৰাই যায়। সময়ৰ লগে লগে শংকৰাচাৰ্যৰ যি অদ্বৈতবাদ তেতিয়া আছিলে ব্ৰহ্মচৈত্য জগত মিথ্যা, কিন্তু কিছুদিনৰ পাছত এইটো চেঞ্জ হৈ গ'ল, ই লাষ্টিং নকৰে। সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই শ্ৰীক্ষেত্ৰ জগন্নাথৰ তাৰ সকলো ভাৰতবৰ্ষৰ যিসকল প্ৰজ্ঞাৱান, যিসকল সন্ত, যিসকল মহন্ত, তেওঁলোক একত্ৰিত হৈ এই বিষয়ৰ ওপৰত আলোচনা কৰিছিল এই শ্ৰীক্ষেত্ৰত। আৰু তেতিয়া গুৰু চব নিজা নিজা, অৰ্থাৎ ভক্তি ধৰ্মৰ প্ৰৱৰ্তক জন্মদাতা আছিল আলোৱাৰসকল। আৰু তেতিয়া নিজা নিজা প্ৰান্তীয় ভক্তসকলে নিজা নিজা প্ৰান্তৰ চিন্তা কৰি নিজা নিজা প্ৰান্তত সেই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ব্যৱস্থা ল'লে। আৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই শ্ৰীক্ষেত্ৰৰ পৰা আহি থাকোঁতে অসম ভূমিলৈ চাই দেখিলে অসমত 5টা বলৱান ধাৰা আছে। তাৰ সকলোতকৈ বলৱান ধাৰা হ'ল 2টা, শাক্ত আৰু শৈৱ। শাক্ত, শৈৱ, গণপত্য আৰু সৌৰীয়।
এই পাঁচটা ধাৰা গুৰুজনাই দেখিলে যেতিয়ালৈকে ভাগ ভাগ হৈ থাকিব অমৃতে কাম নিদিব, ভক্তি ধৰ্মই কাম নিদিব। য'ত একতা নাই তাত ভক্তি নাথাকে। প্ৰথম মোৰ কাম হ'ব কি অসম ভূমিত একতাৰ নিৰ্মাণ কৰা। তেতিয়া লক্ষ্মী মন্দিৰ আছিলে, নাৰায়ণৰ মন্দিৰ আছিলে, শিৱৰ মন্দিৰ আছিলে। এই বিভিন্ন মন্দিৰবোৰত বিভিন্ন হৃদয়ৰ ভাগ আছিলে যে নাৰায়ণৰ মন্দিৰত নাৰায়ণৰ ভকত যাব, দেৱীৰ মন্দিৰত দেৱীৰ ভকত যাব, শিৱৰ মন্দিৰত শিৱৰ ভকত যাব। অৰ্থাৎ কাৰো লগত একাত্মতা নাই, আকৌ সকলোকে সামৰিব পৰা বুকুৰ ভাৱনা, হৃদয়ৰ ভাৱনা নাই। তেতিয়া গুৰুজনাই সেই আহি থাকোঁতে শ্ৰীক্ষেত্ৰৰ পৰা অসম ভূমিৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে প্ৰতিজন অসম ভূমিৰ যিসকল অসমীয়া এই প্ৰত্যেকজনৰ বুকুৰ ভাৱনা, বুকুৰ চিন্তা, প্ৰত্যেকজনৰ চিন্তা কৰি কৰি এটা সূত্ৰ আৱিষ্কাৰ কৰিলে। সেই সূত্ৰই হ'ল নামঘৰ, য'ত লগ লাগিব পাৰে মানুহ। শাক্ত যাব পাৰে, শৈৱ যাব পাৰে, গণপত্য যাব পাৰে, সৌৰীয় যাব পাৰে, বৈষ্ণৱ যাব পাৰে। আৰু সেই নামঘৰৰ কল্পনা কৰিলে বৈকুণ্ঠৰ। অৰ্থাৎ বৈকুণ্ঠত দ্বৈত ভাৱ নাই, অদ্বৈত ভাৱ বৈকুণ্ঠত আছে, একতা বৈকুণ্ঠত আছে। বৈকুণ্ঠৰ অৰ্থই হ'ল য'ত ভেদ ভাৱ নাই, য'ত উচ্চ নাই, য'ত নিচ নাই, য'ত সমান আছে, য'ত সমতা আছে, য'ত সম্প্ৰীতি আৰু সদ্ভাৱনা আছে, ইয়াই হ'ল বৈকুণ্ঠ। আৰু গুৰুজনাই সেই বৈকুণ্ঠকে আনি অসম ভূমিত নামঘৰ ৰূপে প্ৰতিষ্ঠা কৰিলে। আৰু নামঘৰ প্ৰতিষ্ঠা কৰি তাৰ পাছতে দিলে ভকত। ভকতৰ জাতি নাই, জাতিৰ মাজত গণ্ডগোল আছে, জাতিৰ মাজত বিষমতা আছে, জাতিৰ মাজত সংঘাত আছে, জাতিৰ মাজত উচ্চ নিচ আছে, কিন্তু ভকতত উচ্চ নিচ নাই। ভকত ভকতে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হোৱন্ত হৃদন তপদে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ এহিজন ভকত জানিবা নিশ্চয় নিজে তৰি পুৰুষক উদ্ধাৰ কৰে। প্ৰথম গুৰুজনাই নামঘৰত স্থান দিলে ভকত, দ্বিতীয়তে দিলে দেউৰী, যি মা লক্ষ্মীৰ নিচিনা সকলোকে সমভাৱনা দেখিব পাৰে, সকলোকে সমমৰ্যাদা দিয়ে, সকলোকে সমানভাৱে সেৱা কৰিব পাৰে, এয়াই হ'ল দেউৰী। আচাৰ্য, আচাৰ্যৰ কোনো জাতি নাই। যি শংকৰ গুৰুৰ প্ৰতিনিধি হৈ শংকৰ গুৰুৰ আসনত বহি শংকৰ গুৰুৱে দিয়া মহাভক্তি ধৰ্ম প্ৰচাৰ কৰিব পাৰে। নাম বস্তু গোলকৰ পৰা নমাই আনি ভকতৰ হৃদয়ত নাম বস্তু প্ৰতিষ্ঠা কৰি ভকতক আনন্দ দান কৰি ভগৱন্তৰ ৰস দিব পাৰে, এয়া হ'ল আচাৰ্য। আচাৰ্যৰ জাতি নাই। পাঠকৰ জাতি নাই। এই জাতি বৰ্ণ নোহোৱা এখন সমাজ নিৰ্মাণ কৰি একত্ৰিত হ'ব পৰা সকলোৱে সেই নামঘৰ নিৰ্মাণ কৰি গুৰুজনাই উলিয়ালে প্ৰসাদ। ইমানে গৱেষণা কৰি গুৰুজনাৰ এইবোৰ গৱেষণা যদি আপুনি মই কল্পনা কৰোঁ, তেতিয়াহে গুৰুজনাৰ চৰণত ভক্তি সঠিকভাৱে লাগিব। সেই গুৰুজনাই উলিয়ালে প্ৰসাদ। যদি সিদ্ধ প্ৰসাদ হয় তেতিয়া বামুণে বনালে গোসাঁই নাখাব, গোসাঁই বনালে কোনোবাই নাখাব, হাজৰিকাই বনালে কোনোবাই নাখাব। সেইকাৰণে নোখোৱাৰ পাছত যদি সমাজখন আকৌ একত্ৰিত নহয়, সেইকাৰণে গুৰুজনাই উলিয়ালে সকলোৱে খাব পৰা। সকলোৱে খাব পৰা এনেকুৱা এটা মিক্সাৰ উলিয়াই দিলে, আৰু শেষত আপুনি কলটো খাই সম্পূৰ্ণ হজম কৰিব পৰা এটা বৈজ্ঞানিক দাৰ্শনিক দৃষ্টিভংগীৰে গুৰুজনাই আমাৰ নামঘৰত ওলালে শুদ্ধ প্ৰসাদ। এয়া হ'ল শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এয়া অৱদান আমাক দি থৈ গ'ল। আৰু আমাৰ ধৰ্ম দুটা আছে। অলপ কথাখিনি সময় গধূলি হোৱাৰ কাৰণে এই ধৰ্ম দুই প্ৰকাৰৰ। এইখিনি আমাৰ খানা পিটিকা হোৱাৰ কাৰণে গণ্ডগোল হৈছে আমাৰ সমাজত। এটা হ'ল বৈদিক সনাতন ধৰ্ম, এটা হ'ল ভাগৱতৰ ভক্তি ধৰ্ম।
অৰ্থাৎ বেদৰ ধৰ্ম হ'ল আচাৰ পৰম ধৰ্ম। নীতি নিয়মেৰে বন্ধা হ'ল বেদৰ ধৰ্ম। আৰু ভক্তি ধৰ্ম হ'ল ধৰ্ম প্ৰযোজিত কৈতবহত্য পৰম নিৰ্মুচ্চাৰণম সতম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মূলনম শ্ৰীমদ্ ভাগৱতে মহামুনি কৃতে কিম্বা পররিচ্চারঃ সদ্য হৃত্যয় বরুদ্ধতে কৃতিভি সুশ্রীভিস্তৎক্ষণাৎ। অর্থাৎ বেদৰ ধৰ্ম আচাৰ প্ৰধান। কেলে আচাৰ প্ৰধানৰ প্ৰয়োজন হ'ল মন আৰু ইন্দ্ৰিয়ৰ কাৰণে। আমাৰ ইন্দ্ৰিয়বোৰক সংযম কৰিবৰ কাৰণে, মনক পৰিষ্কাৰ কৰিবৰ কাৰণে, মনৰ বিশুদ্ধতাৰ কাৰণে, মনক পবিত্ৰকৰণৰ কাৰণে আচাৰ ধৰ্ম সদাচাৰ লাগিব। সদাচাৰ আচাৰ ধৰ্ম নীতি নিয়ম সংযম এইবিলাকে প্ৰথম আমাৰ দেহ আৰু মন শুদ্ধ কৰে। আৰু দেহ আৰু মন যেতিয়া শুদ্ধ হ'ব, তাৰ পাছত আমি ভাৱনা ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। এতিয়া ভাৱনা ৰাজ্যত প্ৰৱেশ কৰিবলৈ আমাক কৈছে যে ভাবুক ভাই ভজা ভগৱন্ত ভক্তি ভাবে। যি ভাবে, পাপৰ কথা ভাবে, পুণ্যৰ কথা ভাবে, জন্মৰ কথা ভাবে, মৃত্যুৰ কথা ভাবে, ইহলোকৰ কথা ভাবে, পৰলোকৰ কথা ভাবে, আৰু জীৱনৰ পৰম সত্য যিজনে ভাবে সেই ভাৱজনৰ কাৰণেহে ভাগৱত, আৰু ভাৱকজনৰ কাৰণেহে জীৱনৰ পৰম সত্য ভাগৱতে দৰ্শন কৰায়। প্ৰথম বেদৰ ধৰ্মই আমাক কি কৈছে? বেদৰ ধৰ্মই কৈছে মানুহ বনাবা। কাৰণ মানুহ বনি নাহে, মানুহ বনাব লাগে। ইয়াকে কৈছে গৰ্ভ সংস্কাৰ। বেদে কৈছে গৰ্ভত এটা সন্তান বনাব লাগে। যদি বনাব নোৱাৰে তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ সন্তানে আপোনাৰ চকু পানীৰ কাৰণ হ'ব। আপোনাৰ সন্তানে আপোনাৰ জীৱনৰ দুখৰ কাৰণ হ'ব। আপুনি পতা সুন্দৰ সমাজখন এদিন আপোনাৰ সন্তানসকলে ধ্বংস কৰি দিব। জাতি সংস্কৃতি নষ্ট হৈ যাব। কেনেকে বনাব লাগে? আমাক ধৰ্মই কৈছে, মহাভাৰতৰ ধৰ্মই কৈছে, মহাভাৰত হ'ল ধৰ্ম গ্ৰন্থ, যে অম্বিকা মাতাই জন্ম দিব নজনাৰ কাৰণে ধৃতৰাষ্ট্ৰৰ জন্ম হ'ল। অম্বিকা মাতাই সন্তান কেনেকৈ গৰ্ভত ধাৰণ কৰিব লাগে নাজানিলে। নজনাই অন্ধই একেটা কথা, নজনাজনৰ দুখ নাই। যি নাজানে অৰ্থাৎ অন্ধ, তেওঁৰ কেতিয়াও জীৱনত সুখ নহয়। আৰু সেই অন্ধ ধৃতৰাষ্ট্ৰক জন্ম দিলে কোনে? মাতৃ অম্বিকাই। কেলে? এটা সন্তান গৰ্ভত কেনেকৈ নমাই আনিব লাগে, এটা সন্তান কেনেকৈ গৰ্ভত ধাৰণ কৰিব লাগে, এই অম্বিকা মাতাই সেই সন্তানটো সেই প্ৰক্ৰিয়াটো নাজানিলে, যাৰ কাৰণে জন্ম পালে ধৃতৰাষ্ট্ৰ। ধৃত মানে ধৰি থকা, ৰাষ্ট্ৰ মানে শৰীৰ। শৰীৰৰ জ্ঞান আছে, আত্মজ্ঞান নাই। আত্মজ্ঞান নহাজনে অন্ধ, আৰু যিজন অন্ধ জীৱনত কাহানিও সুখ নাপায়। ধৃতৰাষ্ট্ৰ হাজাৰ হাতীৰ বল আছিলে, সদায় ভয়ত থাকিলে। ৰজা হ'ল, সুখ নাপালে। 100 পুত্ৰ হ'ল, সীতাৰ জুই চাব লগা হ'ল। এই ধৰ্মৰ এই সকলোতকৈ গুৰুত্বপূৰ্ণ ধাৰা এইটো। দ্বিতীয়তে, গৰ্ভত সন্তান পালন কৰাটো ধৰ্ম। এইটো সনাতন ধৰ্ম, সনাতন সংস্কৃতিয়ে আমাক শিক্ষা দিছে। গৰ্ভৰ সন্তান কেতিয়া জন্ম হয়? আমি ভাবো বহাগ মাহৰ 12 তাৰিখে হয় মোৰ ল'ৰাটো জন্ম। নহয়, বহাগ মাহৰ 12 তাৰিখে সি 10 মাহ হৈ আহিলে। জন্ম কেতিয়া হয়? পিতৃ মাতৃৰ যেতিয়া সম্পৰ্কত মহাপবিত্ৰ বীৰ্য যিদিনা গৰ্ভত স্থিতি হয়, সেইদিনাই জন্ম হয়। আৰু গৰ্ভত যদি সন্তান পালন কৰিব নাজানে, গৰ্ভত যদি সন্তানক মানুহ বনাব নাজানে, গৰ্ভত যদি সন্তানক সংস্কাৰ নিদিয়ে, গৰ্ভত যদি সন্তানক দৈবিক গুণ নিদিয়ে, তেতিয়াহ'লে সেই সন্তান
আপোনাৰ মোৰ কাৰণে অভিশাপ হ'ব, কাৰণ গান্ধাৰীয়ে সেই কৰিছিলে সেইটো ভুল। স্বামী ভক্তি ঠিকেই কৰিলে গান্ধাৰীয়ে, পঞ্চসতীৰ এগৰাকী সতী হ'ল, কিন্তু এজনী মাতৃৰ যিটো ধৰ্ম, এজনী মাতৃৰ যিটো দায়িত্বৰ কৰ্তব্য, সেইটো পূৰা কৰিব নোৱাৰাৰ কাৰণে গান্ধাৰী 100 পুত্ৰ হেৰুৱাব লগা হ'ল। কেলে? চকুত কাপোৰ বান্ধি ল'লে। এতিয়াও আমাৰ বহু পিতৃ মাতৃয়ে, আই মাতৃসকলে চকুত কাপোৰ বান্ধি ল'লে, যাৰ কাৰণে হাজাৰ হাজাৰ আজি আমাৰ ভৱিষ্যত, আমাক আনন্দ দিব পৰা, আমাৰ সমাজ সংস্কাৰ কৰিব পৰা, আমাৰ সমাজখন সুন্দৰ কৰিব পৰা হাজাৰ হাজাৰ নৱপ্ৰজন্ম আজি ধ্বংস হৈ গৈছে। কোনোবাই নিচা খাই মৰিছে, কোনোবাই চৰিত্ৰহীন হৈ মৰিছে, আৰু কোনোবাই অভিশপ্ত জীৱন হৈ মৰিছে। সেই গান্ধাৰীয়ে গৰ্ভত কেনেকৈ সন্তান পালন কৰিব লাগিলে সেই কথাটো নিশিকিলে, নাজানিলে। তেৰাই কৰা অকণমান ভুলে সমস্ত মানৱ জাতিয়ে ভোগ কৰিব লগা হ'ল। আৰু আজিও হয়তো আমাৰ আই মাতৃসকলে গৰ্ভত সন্তান লৈ টিভিৰ গুৰিত বহি চিৰিয়েল চোৱা আৰম্ভ কৰে, আৰু সেই টিভিৰ গুৰিত চিৰিয়েল চাওঁতে ধৰ্ষণ কেনেকৈ কৰিব লাগে, নাৰীৰ মৰ্যাদা কেনেকৈ হানি কৰিব লাগে, আৰু এই কথাবোৰে সন্তানে গৰ্ভতে ট্ৰেইনিং লৈ আহে, আৰু বেলেগকৈ ট্ৰেইনিং দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু মহাভাৰতে কৈছে, যিদিনা ধৰ্মক বাদ দিব, যিদিনা ধৰ্মক অদৰকাৰী বুলি ল'ব, সেইদিনাই আমাৰ বুকুৰ মাজৰ পৰা সুখবোৰ হেৰাই যাব। কৌৰৱে যিদিনাই ধৰ্মৰূপী যুধিষ্ঠিৰক খেদাই দিলে, নীতি নিয়মৰূপী বিদুৰক ঘৰৰ পৰা আউট কৰাই দিলে, বাহিৰলৈ পঠিয়াই দিলে, আৰু তাতে কুৰু ৰাজবংশৰ পতন আৰম্ভ হ'ল। গতিকে আই মাতৃসকলক চৰণত ধৰি জনাইছোঁ, আজিৰ এটা ওলাইছে যে ধৰ্ম নালাগে, নীতি নিয়ম নালাগে, এইবিলাক পুৰণিয়ে কলীয়া। নীতি নিয়ম নালাগে। কুন্তি মাতাই নিজৰ পুত্ৰসকলক বাৰে বাৰে এটা শিক্ষা দিছিলে, গোপাই প্ৰাণ গলেও ধৰ্ম নেৰিবি, ধৰ্ম ৰক্ষতি ৰক্ষতঃ। যিয়ে ধৰ্ম ৰক্ষা কৰে তাক ধৰ্মই ৰক্ষা কৰে, আৰু যিয়ে ধৰ্ম ৰক্ষা নকৰে তাক ভগৱানেও ৰক্ষা কৰিব নোৱাৰে। অৰ্থাৎ এই কথাটোৱে কৰ্ণক কৈছিলে। কৰ্ণই যেতিয়া অৰ্জুনক উপদেশ দিছিলে যে মই নিৰস্ত্ৰ ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰিছে, এতিয়া শৰ প্ৰহাৰ নকৰিবা অৰ্জুন, ধৰ্মই কোৱা নাই। কাৰণ ভগৱান কৃষ্ণই কৈছে, অৰ্জুন নুশুনিবা, নুশুনিবা। যি জীৱনত ধৰ্ম পালন নকৰিলে, যি সুখৰ দিনত ধৰ্ম আচৰণ নকৰিলে, এতিয়া বিপদত পৰাৰ সময়ত ধৰ্ম, যি নামঘৰলৈ নাহে, যি নামঘৰ প্ৰয়োজনীয় বুলি নাভাবে, যি নামঘৰৰ সংস্কৃতি গ্ৰহণ নকৰে, আৰু এদিন বিপদত পৰাৰ দিনা তামোল পাণ আৰু 100 টকা লৈ আহি দক্ষিণা দিব, ভগৱান ইমান অকৰা নহয়, আপোনাক উদ্ধাৰ কৰি দিব। আৰু সেইকাৰণে ধৰ্ম, আৰু সেই ধৰ্মই পালন কৰিব লাগিব। শ্ৰীমন্ত শংকৰ গুৰুজনাই গীতাৰ পৰা শৰণৰ অৰ্থ হ'ল সমৰ্পণ। যেতিয়ালৈকে আমাৰ অহংকাৰ থাকিব, আজি এটা ইমান ভাল লাগিছে, আমাৰ অইল ইণ্ডিয়াৰ এনেকুৱা এজন সুউচ্চ আসনত থকাজনেও আজি ইয়াত ধুতি পিন্ধি সেৱা কৰিছে। ইয়াত গুৰুজনাই কৈছে যে 10 বছৰ হিমালয়ত তপস্যা কৰিলে অহংকাৰ মাৰিব নোৱাৰা, কিন্তু ভক্তি ৰাজ্যত প্ৰৱেশ কৰি যিদিনা ভকতৰ চৰণত ধৰিবা, অহংকাৰ দূৰ হৈ যাব। কাৰণ ভাগৱত ভক্তি আৰম্ভ হৈছে চৰণৰ পৰা, বিবেক আৰু বুদ্ধিৰ পৰা নহয়। হৃদয়ৰ ভাৱনা, হৃদয়ৰ পবিত্ৰতা, আৰু হৃদয়ত থকা যে কাৰণখাৰী সমুদ্ৰৰ নাৰায়ণৰ এই পৰম প্ৰেম, পৰম পবিত্ৰ ভাল পোৱা অনুভৱ কৰি চোৱা। তোমাৰ ভিতৰতেই প্ৰেমৰ সৰ্বস্ব শ্ৰী নাৰায়ণ হৃদয়ৰ মাজত আছে। সেইকাৰণে ভাগৱতত কৈছে, প্ৰথম দ্বিতীয় স্কন্ধে চৰণৰ বিষয়। চৰণৰ পৰা ভক্তি আৰম্ভ হোৱাৰ মূল কাৰণ, চৰণত ধৰিলে অহংকাৰ দূৰ হয়, অভিমান দূৰ হয়। আগত 100 বছৰ তপস্যা কৰিও জংগলত, নদীৰ পাৰত, গুহাত অহংকাৰ মাৰিব নোৱাৰে, কিন্তু ভক্তি ৰাজ্যত যেতিয়া প্ৰৱেশ কৰি
চৰণ সেৱা কৰিব, চৰণ বন্দনা কৰিব আৰু এটি পলকতে সেই অহংকাৰ তললৈ নামি আহিব। ধৰি লওক এজন সুউচ্চ এজন শিক্ষিত অফিচৰ ডাঙৰ দায়িত্বত থকাজনে সেৱা এভাগ পাতিছে। তেৰাৰ ঘৰলৈ গৈছেগে হাজিৰা কৰা নাম গোৱা যিজন ভকত, সাধাৰণ ভকত, সাধাৰণতে আমাৰ তথাকথিত সাধাৰণ, আৰু সেইজনক চৰণ ধুৱাব লাগিব, সেইজনক ভকত ভগৱন্ত বুলি মাতি নিব লাগিব। অৰ্থাৎ সেই দিনাই আপোনাৰ অহংকাৰ সেই চৰণত নামি আপোনাৰ হৃদয়ৰ পবিত্ৰতা আহিব। সেইকাৰণে গুৰুজনাই কৈছে গীতাৰ পৰা শৰণ, আৰু গীতাৰ পৰা শৰণৰ অৰ্থ হ'ল অৰ্জুনে যেতিয়াই সাৰেণ্ডাৰ কৰিলে, সমৰ্পণ হ'ল, আৰু তাৰ পাছতেই অৰ্জুনে জ্ঞান পালে, অৰ্জুনে ঈশ্বৰত্ব দেখা পালে, আৰু অৰ্জুনে ভগৱানৰ বিশ্বৰূপ দেখা পায়, আৰু জীৱনৰ সেই পূৰ্ণ তত্ত্ব উপলব্ধি কৰিলে। নষ্ট মহাস্মৃতি লব্ধং তৎপ্ৰসাদাত্ময়স্থিতঃ স্থিতহস্মিন গত সন্দেহ কৰিছে বচনং তব। হে কৃষ্ণ, তোমাৰ পৰম কৃপাত, তোমাৰ পৰম দয়াত, তোমাৰ শ্ৰীমুখৰে ভগৱত গীতা শ্ৰৱণ কৰি মোৰ সমস্ত মোহ দূৰ হৈ গ'ল, আৰু স্মৃতি মই ঘূৰাই পালোঁ। এই যে দেহৰ ৰিলেশ্যনবোৰ এই ক্ষণস্থায়ী, আৰু মোৰ আত্মাৰ ৰিলেশ্যন স্থায়ী, আৰু আত্মাৰ সম্বন্ধ হ'ল তুমি পৰমাত্মাৰ অংশ। মই স্থিতহস্মিন, আগত মই অস্থিৰ আছিলোঁ, মোৰ জীৱনৰ ৰাস্তা, জীৱনৰ ভৱিষ্যতক লৈ মই চিন্তিত আছিলোঁ, আৰু এতিয়া মোৰ কোনো চিন্তা নাই। স্থিতহস্মিন গত সন্দেহ, মোৰ আৰু কোনো সন্দেহ নাই। কৰিছে বচনং তব, তুমি যি আজ্ঞা কৰিছা মই সেইটোৱে কৰিম। তুমি যি উদ্দেশ্যত মোক এইখন চকীত বহাইছা, তোমাৰ উদ্দেশ্যহে মই পালন কৰিম। ইয়াত মোৰ কোনো কৰ্তৃত্ব নাই, মাত্ৰ এটাই মোৰ ভয় থাকিব, তুমি মোক যিখন দায়িত্ব দি চকীত বহালা, তুমি মোক যিখন দায়িত্ব অৰ্পণ কৰিলা, এই দায়িত্ব যাতে মই কলুষিত নোহোৱাকৈ, এই দায়িত্ব যাতে মই দাগ নোলোৱাকৈ, এই দায়িত্বত যাতে ব্যাঘাত নজন্মোৱাকৈ মই যাতে পালন কৰি অন্তিমত তোমাৰ হাতত এই চম যাব পাৰোঁ। প্ৰভু, তুমি দিয়া দায়িত্ব পালন কৰিলোঁ, আৰু তেতিয়া তুমি যাতে সন্তোষ হোৱা। এই কথাটোৱে গীতাৰ পৰা গুৰুজনাই এয়া শৰণ কেলে ল'লে, যাতে গীতা যেতিয়ালৈকে থাকিব অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰ গুৰু আমাৰ বুকুৰ মাজত থাকিব। তাৰ পাছতে ল'লে ভাগৱতৰ পৰা ভজন। এতিয়া বহুতে ভাত খোৱাটো ভজন বুলি কয়, বোলে ভজন লৈছোঁ আৰু ভাতটো খুৱাব পাৰিম। আচলতে সেইটো নহয়। ভজন মানে হ'ল ভগৱানক ভজা। ভগৱানক কেনেকৈ ভজিব লাগিব, ভগৱানে কি খায়, ভগৱানে কেনেকৈ শুৱে, ভগৱান কেনেকৈ থাকে, ভগৱানক কি কৰিলে ভাল পায়, এই গোটেই ভগৱানৰ পৰিচয়টো লৈ, ভগৱানৰ তত্ত্বখিনি জানি, ভগৱানৰ লগত যিজনে কানেকশ্যন কৰি দিব, আৰু সেয়াই হ'ল ভজন। আৰু পদ্ম পুৰাণৰ সহস্ৰ নাম বৃত্তান্তৰ পৰা নাম লৈ এই তিনি বস্তুকে মূলধন কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাই অসমীয়া জাতিৰ হৃদয় পবিত্ৰ কৰাৰ, অসমীয়া জাতিৰ হৃদয় ব্যাপক কৰাৰ, অসমীয়া জাতিৰ বুকুৰ ভাৱনাই সমগ্ৰ জীৱ জগতক ভাল পাব পৰা এখন বিশাল হৃদয়ৰ গৰাকী হ'বৰ কাৰণে গুৰুজনাই আমাক এই মহাধৰ্মত দান কৰিছে। কিন্তু দুখৰ কথা, পৰিতাপৰ কথা, আমি বিশ্বৰ ভাতৃত্ববোধৰ চিন্তা কৰোঁ, আজি নিজৰ বুকুৰ মাজত থকা অতি ওচৰত থকা ভাই ককাইসকলৰ লগতো আদান প্ৰদানবোৰ কমি গৈছে। প্ৰতিখন গাঁৱৰ গঞা ৰাইজৰ গাঁৱৰ যিটো একাত্মতা, গাঁৱৰ যিটো পবিত্ৰ সম্বন্ধ, আত্মাৰ সম্পৰ্ক, এইবোৰ কমি কমি গৈ প্ৰায় গাইগুটীয়া অৱস্থা হৈছে। প্ৰায় নামঘৰবিলাকত ৩টা-৪টা খেল হৈছে। এইবোৰৰ কাৰণ হ'ল, আমি ভাবোঁ দৰ্শন আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি গুৰুজনাৰ জীৱৰ
আমাক দিয়া ধৰ্ম, আমাক দিয়া সুকুমাৰ কলা কৃষ্টি, আমাক দিয়া সংস্কৃতি, আমাক দিয়া আধ্যাত্মিক জীৱন গঢ়াৰ যি আহিলাসমূহ আজিও আমাৰ এইবোৰ বিচাৰ হোৱা নাই। কেলে হোৱা নাই? যে সুপাৰ সায়েন্স হল গীতা, জড় সায়েন্সতকৈ বহুত ওপৰত। এই জড় বিজ্ঞানে পদাৰ্থক মাত্ৰ ইফাল সিফাল কৰিছে, কিন্তু পৰা বিজ্ঞান মানে সুপাৰ সায়েন্স ভগৱত গীতাই আত্মা পৰমাত্মাৰ লগত বোধ কৰাইছে। আৰু সুপাৰ দৰ্শন হল শ্ৰীমদ ভাগৱত। কিন্তু আজি আমাৰ শিক্ষিতসকলে, আজি আমাৰ যিসকল শিক্ষিত, যিসকল অন্তত বৌদ্ধিক জগতৰ একোজন যথেষ্ট উন্নত, তারা সমস্ত গীতা ভাগৱতক এখন শকাংশ ভকতৰ গ্ৰন্থ বুলি ধৰি লৈছো আমি। আৰু যাৰ কাৰণে তেৰা সমস্ত অলপ দূৰত থাকে, সেইবিলাক যতত নোসোমাই, কিবা পইচা লাগিলে দি দিয়ে, তাৰ মাজলৈ নাহে। আৰু যাৰ কাৰণে আমাৰ হালোৱা হজুৱা সকলে, আমাৰ কোনো আধ্যাত্মিক জ্ঞান নোহোৱাসকলে, সাধন নোহোৱাসকলে, দাৰ্শনিক আৰু বৈজ্ঞানিক অধ্যয়ন নোহোৱাসকলে আমি গীতা ভাগৱতৰ ব্যাখ্যা কৰি আমাৰ সমাজখনত আচল মূল ৰাস্তাৰ পৰা আমি ফালৰি কাটি গৈ আৰু গীতা ভাগৱতক মাত্ৰ বাহিৰৰ মেটেল কেইটা লগাই দে, প্ৰসাদ জলপান খোৱা আমি ব্যৱহাৰ কৰিছো। কোনোবাই চোৱাই দিলেহে গীতা পাঠ কৰে। এই ফ্লেক্সিবল তাৰ হৈছে না, এইটো বহি গীতা জীৱন গঢ়া শাস্ত্ৰ, গীতা জীৱনক দৰ্শন কৰাব পাৰে, গীতাই যে আমাৰ জীৱনক মহাজীৱনলৈ লৈ যাব পাৰে, আত্মবল যোগাব পাৰে। কাৰণ গীতাত কৈছে উৎকৃষ্টতা জাগ্ৰত প্ৰাক্ষ বাৰাম নিৰধত সৰস্ব ধাৰা নিচিতা দূৰত্বয় দুৰ্গম পথস্থাত কবয়ে বদন্তি। উপনিষদে কৈছে, হে মানুহ ৰৈ নাথাকিবা, তুমি মানৱ জন্ম পাইছা 84 লক্ষ জন্ম অতিক্ৰম কৰি, লক্ষ উদ্দেশ্য